Dear students, আজি ক্লাছত আমি ক্লাছ 9 ইংলিছৰ ঠিক আছে লেসন নম্বৰ 6 টো চাম যাৰ নামটো আছে মাই চাইল্ডহুড ওকে চাইল্ডহুড মানে সৰু কালৰ কথা কৈছে এইটো মাই চাইল্ডহুড এইটো একচুয়ালি আমাৰ কাহিনীটো আছে এপিজে আব্দুল কালাম ওকে তেওঁৰ ওপৰত এইটো কাহিনীটো আছে আপোনালোকে লেসনটো যদি পঢ়িছে ইউ কেন ৰিড দ্য লেসন বহুত ধুনীয়াকৈ ভালকৈ গম পাব তেওঁৰ সৰু কাল কেনেকুৱা সময়বিলাক গৈছিল ঠিক আছে গতিকে এতিয়া মই ইয়াতে লেসনটো পঢ়াবলৈ নাযাওঁ ওকে সারি সারি আপনার ওয়ার্ড মিনিংস দিয়া আছে সেইবিলাকো চাব আপোনালোকে পৰীক্ষাত আহি থাকে নহয় এতিয়া মই ডাইৰেক্টলি ইয়াৰে কুৱেশ্যন আনসাৰ যাম ঠিক আছে বাট বিফোর স্টার্টিং মাই ক্লাস ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাম জ্যোতি নাও লেটস স্টার্ট দ্য ক্লাস প্ৰথমতে মই এতিয়া এটা কথাটো কৈ দিওঁ এই চ্যাপ্টাৰ যে আছে আপোনাৰ লোৱা গৈছে আপোনাৰ তোলা হৈছে ক'ৰ পৰানো উইংছ অফ ফায়াৰ লিখিছে কোনেনো এপিজে আব্দুল কালাম তেওঁ নিজে লিখিছে উইংছ অফ ফায়াৰ ওকে এইটো তেওঁৰ কিতাপ হয় তাৰে পৰা এই কাহিনীটো তোলা হৈছে ওকে এতিয়া আমি ডাইৰেক্টলি ইয়াৰে কুৱেশ্যনটো চাম ফাৰ্ষ্ট কুৱেশ্যনটো দিছে where was Abdul Kalam's house? The Ghortu Kot hoy. Okay. So the Ghortu Kot asillo. Abdul Kalam's house was in the island town of Rameshwaram. Nahoy? Rameshwaram jaga to ase tate to ghor mane ase. Okay. Next amar question number 2 to ase. What do you think Dinamani is the name of? Dinamani to kar naam asil. Okay. And give reason for an answer. Answer or reason dibo dise. Dinamani I think is the name of a newspaper. Nahoy? Dinamani to kar naam asil newspaper naam asil. Mane বাতৰি কাকত ঠিক আছে আৰু কালাম said that he tried to trace the stories of war in the headlines of Dinamoni and headlines means paper heading okay headlines means what paper heading paper যে নিউজপেপাৰ থাকে তাৰে ওপৰত ডাঙৰ ডাঙৰ আখৰ লিখা থাকে নহয় এটো আমি হেডলাইন পেপাৰ হেডিং বুলি কওঁ ঠিক আছে আৰু ইয়াতে তেওঁ মানে চাই আছিল वारৰ বিষয় কিহৰ বিষয় চাই আছিল war okay so Kalam said that he tried to trace the stories of war যে চলি আছে তাৰে বিষয়ে তেওঁ জানিব খুজিছিল in the headlines of Dinamoni so Dinamoni will be the name of the newspaper okay next question to say C number 2 who were Abdul Kalam's school friends and what did they later become হাতে পিছতে কি মানে হল হ্যাঁ so Abdul Kalam school friends এর নাম হইছে he had 3 close friends in his it in okay in his school days Abdul Kalam had 3 close Abdul Kalam ঠিক আছে Abdul Kalam has had 3 close friends in his school days they were Ramananda Shastri okay Aravindan and Shiv Prakashan এই তিনজন তার মানে কি লিখো লগর গেটা হয় okay and Ramananda became the priest of the Rameshwaram temple okay Aravindan went to the business of carrying transport for visiting pilgrims and Shiv Prakashan became a catering contractor for the Southern Railways ঠিক আছে so ইতো লাস্ট অ্যাকচুয়ালি কি হলো ক্যাটারিং আপনার রেলওয়ে থাকে নয় তাদের ক্যাটারিং ডিপার্টমেন্ট থাকে ক্যাটারিং মানে খোয়া মানুষবিলাকে যে আহা যোৱা কৰে তাৰ খোৱাৰ লোৱাৰ কোনে চাই ক্যাটারিং ডিপার্টমেন্ট তাৰে কন্ট্রাক্টর হয়েছিল শিৱ প্ৰকাশন ঠিক আছে next question to আছে side number 2 how did Abdul Kalam earn his first wages so in 1939 world war broke out 1939 আমার second world war আরম্ভ হয়েছিল ঠিক আছে and Abdul was then 8 years old Abdul থেকে 8 বছর আছিল রাষ্ট্র during the war India was forced to join the allied forces and something like a state of emergency was declared okay মানে so আপনার যেতিয়া আব্দুলে 8 বছর আছিল লৰা তেতিয়া মানে কি ভাৰতত যুদ্ধ হৈ আছিল আৰু তেতিয়া আমাৰ ভাৰতে এলাইড ফোর্স জয়েন কৰিছিল সামথিং লাইক এমার্জেন্সি তেতিয়া ডিক্লেৰেশন হৈছিল আপাতকালীন বুলি যাক কয় ওকে এন্ড দ্য ট্রেন হল্ট এট Rameshwaram station was suspended আৰু Rameshwaram স্টেশনত যে ট্রেনটো মানে বন্ধ ৰখে সেইটো বস্তু সাসপেন্ড কৰি দিছিল the newspaper had to be thrown in bundle from the moving train on the Rameshwaram road আৰু ট্ৰেইনে দেখি আহিছিল নিউজপেপাৰ বিলাক আহিছিল আৰু পেলাই দিছিল ষ্টেচনত that forced his cousin Shamsuddin the distributor of the newspaper in Rameshwaram to look for a helping hand and Kalam filled the store and Kalam just earned his first wages so he কি কৰিছিল কালামে প্ৰথমতে যেতিয়া ডিস্ট্রিবিউটর মানুহজন যে আছিল ওকে ডিস্ট্রিবিউটর মানে বুজি পাইছে যাৰ দায়িত্ব থাকে প্ৰতিটো ঘৰে ঘৰে ডিস্ট্রিবিউট কৰা নিউজপেপাৰ বিলাক সো সেই ডিস্ট্রিবিউটৰৰ নামটো কি আছে শামসুদ্দিন so he কি কৰিছিল ডিস্ট্রিবিউটৰ তাৰ সহায় কৰিছিল কাগজবিলাক দিয়াওঁতে নিউজপেপাৰ বিলাক আৰু হেনেকি তাৰ দোকানটো ফিল কৰি দিছিল he filled the store আৰু হেনেকি প্ৰথমবাৰ পইচাটো পাইছিল okay next question 5 to আছে had he earned any money before that and in what way so তেওঁ কি আগতে পইচা ইনকাম কৰিছিল নেকি আৰু কেনেকৈ কৰিছিল so during the second world war when Kalam was 8 years old he found that a sudden demand for tamarind seeds erupted in the market okay
যেতিয়া 8 বছৰ আছিল তেতিয়া চালে যে ট্যামারিন্ড মানে কি আপোনাৰ টেঙা জাতীয় বস্তু এটা থাকে হা সেইটো বস্তু মার্কেট মানে বাজাৰত আহিছে and Kalam used to collect the seeds and sell them to provision shop on Mosque Street. Thus with such collection in a day he earned a sum of 1 anna. Okay, so তেওঁ কি কৰিছিল সেই বীজবিলাক জমা কৰিছিল আৰু কৰি পেলাই দোকানত দিছিল হেনেকি তাৰ পৰা তেওঁ পইচাটো পাইছিল ওকে নেক্সট আমি কোৱেশ্চন 2 টো চাম ঠিক আছে এইটো 30 ওয়ার্ডছত লিখিব দিছে how does the author describe his father his mother and himself ha so father যে আছে সরি author যে আছে মানে author মানে কি এপিজে আব্দুল কালাম তেওঁ নিজৰ দেউতাকক নিজৰ মাকক আৰু নিজকে কেনেকৈ ডেসক্ৰাইব কৰিছে হা গতিকে এইটো চাওঁ এতিয়া কালাম describes his father as a man of self discipline হা তেওঁ নিজকে বুজাইছিল মানে লেসনত কৈছিল ধুনীয়াকৈ যে তেওঁৰ দেউতাকজনী বহুত ডিসিপ্লিন মানুহ হয় ডিসিপ্লিন হা and honesty মানে বহুত ভাল মানুহ আছিল which influenced him immensely যাৰ কাৰণে তেওঁ বহুত প্ৰভাৱিত হৈছিল from his father he inherited honesty and discipline গতিকে তেওঁ দেউতাকৰ পৰা এইবিলাক বস্তু শিকিছিল হা কালাম said that his mother had faith in goodness and deep kindness আৰু তেওঁৰ মাকজনী বহুত ভাল আছিল আৰু বহুত কাইণ্ড হাৰ্টেড পাৰ্সন আছিল নহয় বহুত মানে মৰম চৰম চবকে কৰিছিল হা 3 নম্বৰ তেওঁ নিজকে কেনেকৈ ডেসক্ৰাইব কৰিছিল he as regards to himself Kalam said that he and his friends did never feel any differences among themselves of their religious difference and upbringing so তেওঁ নিজৰ বিষয়ে ক'লে যে তেওঁৰ যে ফ্ৰেণ্ডছ কেইটা আছিল সিহঁতে কেতিয়াও মানে ধৰ্ম সিহঁতৰ বেলেগ আছিল তথাপি সিহঁতে বহুত ধুনীয়াকৈ একেলগে ডাঙৰ দীঘল হৈছে আৰু সিহঁতৰ মাজত এনেকুৱা একো ফিলিং নাছিল যে মোৰ এইটো ধৰ্ম আছে আপোনাৰ এইটো ধৰ্ম আছে বুজি পাইছে কথাটো অ'কে নেক্সট এইটো কুৱেশ্যন নম্বৰ 2 টো আছে what characteristics does he say he inherited from his parents তো নিজৰ মানে মা দেউতাৰ পৰা কি শিকিছে হা so Kalam says that he inherited honesty and self-discipline from his father and from his mother he inherited faith in goodness and deep kindness আৰু তেওঁ কি কৈছে মই দেউতাকৰ পৰা কি শিকিছো honesty হা আৰু self-discipline আৰু honesty মানে কি আপোনাৰ কাৰো লগত মানে বেয়া কথা ক'ব নালাগে কাকো মানে মিছা ক'ব নালাগে ওকে হেনেকুৱা ধৰণৰ বস্তুবিলাক তেওঁ নিজৰ দেউতাকৰ পৰা শিকিছে আৰু ডিসিপ্লিনত থাকিব লাগে হা আৰু মাকৰ পৰা শিকিছে যে গুডনেস মানে ভালকৈ কেনেকৈ থাকিব লাগে আৰু বেলেগক কেনেকৈ মৰম কৰিব লাগে এইবিলাক বস্তু তেওঁ মাকৰ পৰা শিকিছে ঠিক আছে নেক্সট এতিয়া 3 নম্বৰ কোৱেশ্চনটো চাম 3 নম্বৰ কোৱেশ্চনটো কি কৈছে ডিসকাস দিস কোৱেশ্চনস ইন ক্লাস উইথ ইয়োৰ টিচাৰ হা ডিসকাস কৰিব দিছে ইন 2-3 প্যাৰাগ্ৰাফছ লিখিব দিছে অন দ্য হোল দ্য স্মল সোসাইটি অফ ৰামেশ্বৰম was very rigid in terms of the segregation of different social groups so is the author so এইটো কথা অথৰে কৈছে মানে এপিজে আব্দুল কালামৰ কথাটো কৈছে so which social group does he mention okay কোনটো সামাজিক মানে গ্ৰুপৰ কথা তেওঁ সুধিছে ভোটৰ and where these groups easily influenceable for example by the way they dressed ha so তাৰে এতিয়া হে হতে কেনেকৈ কি পিন্ধিছিল তাৰে বিষয়ে মানে বস্তুটো সুধিছে হা so answer to হ'ব the author mentions here the Hindus and Muslims তো যে ধৰ্মৰ কথা কৈছে গ্ৰুপৰ কথা কৈছে এটো হৈছে আপোনাৰ কিনো হিন্দুজ এন্ড মুসলিমছৰ হা they belong to same country these are the same country belong কৰে but their religions are different as such certain religions and social customs too okay তাৰ মানে আমাৰ ভাৰতত কি হয় মানুহবিলাক বহুত বেলেগ থাকে কিন্তু সবৰে ধৰ্মবিলাকো বেলেগ বেলেগ হয় আৰু হেনেকৈ নতে একেলগে থাকে they can be easily identified by their dresses আৰু ইহঁতৰ কাপোৰবিলাক চাই পেলাই ক'ব পাৰি যে ইহঁতৰ কোনটো ধৰ্মৰ আছে নহয় the Muslims can be identified from the caps they wears মুছলিমবিলাকে ওপৰত মাথাত টুপি পিন্ধে হেনেকৈ ধৰিব পাৰি and the Orthodox Hindus Brahmins can be recognized by the sacred thread which they wear আৰু হিন্দুবিলাক যে থাকে বামুণ কেইটা সিহঁতে এটা সুতা কাপোৰ মানে এটা কি বুলি কয় এটা ধাগাৰ সুতাৰ নিচিনা গোটেই দেহাত মানে কি গলৰ পৰা পেটৰলৈকে এইখিনি এটা থাকে নহয় এনেকে থাকে হা এটো এটা বামুণে হেতু পিন্ধি থাকে ঠিক আছে গতিকে এই আপোনাৰ হুতাৰ এনেকে থাকে বস্তুটো হেনেকে চাব পাৰি এটো এটা বামুণৰ কি হিন্দুৰ বামুণ মানুহজন হ'ব হেনেকুৱা ওকে certain social customs are also different and we can identify these groups হেনেকে বস্তু চাই পেলাই আমি ক'ব পাৰো যে ইহঁতে বেলেগ বেলেগ গোটৰ পৰা আছে ওকে বেলেগ বেলেগ গ্ৰুপৰ পৰা বিলং কৰে ওকে গতি এক নম্বৰটো হ'ল ইয়াৰে 2 নম্বৰটো চাই এতিয়া where they were only of the differences or did they also naturally share friendship and experiences okay so ইয়াতে বুজিছে যে মানে হতে নিজে জানিছিল নে হতে যে পাৰ্থক্যবিলাক যে আছে যদি হতে ফ্ৰেণ্ডছ হয়
সিহঁতৰ যে পাৰ্থক্যবিলাক আছে যে সিহঁতে মুছলিম হয় কোনোবা হিন্দু হয় সেইবিলাক বস্তু সিহঁতে সৰুতে গম পাইছিলে এইখিনি কথা এৱেৰ মানে কি জনা অ'কে চ' তাৰ বিষয়ে আমি দিম এতিয়া হা আনচাৰ দ্য ডিফাৰেণ্ট ছ'চিয়েল গ্ৰুপছ হেড দেয়াৰ অ'ন ছ'চিয়েল কাষ্টম ট্ৰেডিশ্যন এণ্ড ৰিলিজিয়ন চবৰে বেলেগৰ মানে ছ'চিয়েল কাষ্টম থাকে সামাজিক হা আকৌ ট্ৰেডিশ্যন religion dharma sab beleg beleg thake nohoy the society as a whole was very conservative they were aware of their differences but in spite of all differences there was social harmony too and they naturally developed friendship among them they had experiences which made them wise okay so hate nijoke jane je kone muslim hoy kone hindu hoy tathapi hote bo duniya ke mili juli friendship puri thakisil okay in kalam's house children heard bedtime stories of Ramayana and of the Prophet from their parents. During the annual Sri Sita Ram Kalyan, okay, ceremony, Kalam's family used to arrange boat with a special platform for carrying idols of Lord from the temple to marriage site in the middle of the pond called Ram Tirth, which was near their house. Okay, so হোৱাৰ আগতে ৰামায়ণৰ কাহিনীবিলাক ল'ৰা ছোৱালীকেইটাই শুনিছিল হা আৰু তাৰপিছত আপোনাৰ প্ৰফেটৰ কথা শুনিছিল মা দেউতাৰ পৰা ঠিক আছে আৰু সেইখন সময়ত কি হৈছিল নো এটা বিয়াৰ চেৰেমনি হয় তাতে ভগৱানৰ মন্দিৰলৈ সিহঁতে লৈ গৈছিল ঠিক আছে সেইটো বস্তু ৰাম তীৰ্থ এই জাগাটো আছে ৰাম তীৰ্থ তাতে এটা পুখুৰীৰ মাজত হয় এইটো মন্দিৰটো তালৈকে মানে কি বুলি কয় তেওঁৰ দেউতাকে মূৰ্তি চূৰ্তি ধুনীয়াকে কৰি পেলাই লৈ গৈছিল তালৈকে পূজা কৰিবৰ কাৰণে ঠিক আছে does we find good relation understanding among them they natural friendship গতিকে সিহঁতৰ ধুনীয়া এটা ৰিলেশ্যন আছিল সম্বন্ধ আছিল আৰু ফ্ৰেণ্ডশ্বিপ আছিল অ'কে ডেট ৱাজ নেচাৰেল Next, 3 number to Sabusa Paloke. The author speaks both of people who were very aware of their differences among them and those who try to bridge these differences. So, can you identify such people in the text? So, yeti hudise je author mane jane কথাবিলাক কব পাৰে হা তাৰ author মানে কি এপিজে আব্দুল কালাম ঠিক আছে তো সব জানে যে এটা কিমান কি পাৰ্থক্য কেইটা আছে হা তথাপি বহুত ধুনীয়াকে সিহঁতে মিলি জুলি থাকে তো সেনেকুৱা মানুহক চিনি পাবনে আপুনি টেক্সটৰ পৰা সেইটো ওলাব দিছে নহয় so Kalam speaks of people aware of their differences among the social groups and those who try to bridge the differences হা তো সিহঁতৰ বিষয়ে কৈছে যাৰ মানে মাজত অলপ পাৰ্থক্য আছিল সামাজিক হিচাপে হা তথাপিও মানে ধুনীয়াকে মিলি জুলি থাকিছিল হা Kalam was in the 5th standard at Rameshwara Elementary School তো কি ক্লাছ 5ত আছিল okay Rameshwaram Elementary School once a new teacher came to their class তো ক্লাছৰ এজন টিচাৰ আহিল নতুনকে he used to wear cap which marked him as a Muslim so তেওঁ চালে যে মাথাত এটা টুপি পিন্ধিছে ছাৰজনে তাৰ মানে তেওঁ মুছলিম হয় Kalam always sat in the front row next to Ramananda Shastri who wore sacred thread so Kalam সদায় যেতিয়া বহিছিল আৰম্ভণিত হা ফাৰ্ষ্ট বেঞ্চিত তাতে আপনার মানে তারে ঠিক নেক্সট মানে কোনি বহিছিল রামানন্দ শাস্ত্রী তেওঁৰ ফ্ৰেণ্ড হা সেই কিন্তু ল'ৰাটোৱে কিন্তু বামুণ হয় কি এটা কি বুলি কয় এটা সূতাৰ এনেকুৱা এটা গলেদি পেটৰলৈকে যায় নহয় সেনেকে এটা পিন্ধি থাকিছিল হা Then it is could not tolerate a Hindu priest son sitting with a Muslim boy. So he new teacher to আছে তাৰ মানে বহুত খং উঠিছিল এটা হিন্দু priest হা এটা হিন্দু মানে বামুণৰ ল'ৰাটো বহি আছে মুছলিমৰ লগত so teacher asked Kalam to sit on the back bench so তেওঁ টিচাৰজনে কি কৰে যে কালাম তুমি পিছফালে বহা Kalam was sad কালামটো বহুত দুখী হৈ গ'ল তাৰ মানে মনটো বেয়া লাগিল equally downcast was his friend Ramananda আর Ramanandaরও বেয়া লাগিল after school they reported the incident to their respective parents কথা বলে যাকে নিয়ে নিজের দেতাও করলেন Lakshman Shastri father of Ramananda summoned the teacher and asked him not to spread the germ of inequality and communal intolerance among the students হাতে ডাইপেলে কলে আপনি এনেকুৱা ধৰ্মৰ কাৰণে হিহঁতক বেলেগ কৰিব নালাগে পৃথক কৰিব নালাগে হা Lakshman Shastri is an example of people who wanted to bridge a difference among the social groups whereas new teacher is one of the who strongly aware of the social difference so Lakshman Shastri যে আছিল তাৰ দেউতাকজন তেওঁ এনেকুৱা মানুহ আছিল যে সব জানে কিন্তু তথাপি মানুহ এটা একেলগে মিলি জুলি থাকিব বিচাৰে ধৰ্ম বেলেগ হলেও ওকে কিন্তু টিচাৰজন যে আছিল তেওঁ সব জানে আৰু সামাজিকৰ বা পাৰ্থক্যবিলাক মানে ধৰ্ম হিচাপে পৃথক কৰিব খুজিছিল ল'ৰা দুটাক নহয় লগৰ কেইটাক Another example of people trying to bridge the differences among the social groups was Kalam's science teacher Shiva Subramania Iyer okay সেই ছাৰজন আছিল সায়েন্সৰ টিচাৰ তেওঁ সেম কাম কৰিছিল
He rebelled against social barriers. He invited Kalam to dine with him in his kitchen and he wanted to change the social system. তেওঁ কি কৰিছিল, তেওঁ কালামক নিজৰ ঘৰত মাতিছিল খানা খাবৰ কাৰণে, সেনেকে তেওঁ ছ'চিয়েল চিষ্টেমটো বেলেগ কৰিব খুজিছিল। অ'কে, গতিকে আমি সেনেকে দুটা মানুহ পালোঁ যোনে মানে কি বুলি কয়, এজন মানুহ আছে যোনে পৃথক কৰিব খুজিছে আৰু এজন মানুহ আছে যোনে মিলাব খুজিছে। দুইজনী ছাৰে হয়, হয়নে, তেওঁৰ সৰু কালত। অ'কে, নেক্সট 4 নম্বৰটো আছে narrate those two incidents that show how differences can be created। এনেকৈ দুটা কাহিনী লিখিব দিছে যোনটো মানে ডিফাৰেঞ্চ মানে কেনেকৈ ক্ৰিয়েট কৰা হয় এণ্ড হাউ কেন বি ৰিজল্ভ, কেনেকৈ এইটো ঠিক কৰিব পাৰি, হাউ কেন পিপল চেঞ্জ দেয়াৰ এটিটিউড, আৰু মানুহকেইটা কেনেকৈ নিজৰ এটিটিউডটো পৰিৱৰ্তন কৰিব পাৰে, চেঞ্জ কৰিব পাৰে। 4 নম্বৰটো চাম আমি ইয়াতে, দ্য নিউ টিচাৰ ইন কালামছ ক্লাছ did not tolerate a Muslim boy sitting beside a Hindu Brahmin's son and so he made them sit separately। তো নিউ টিচাৰজনে কি কৰিছিল, কালামক পিছফালে বহিব দিলে মুছলিম বুলি, আৰু সেই হিন্দু ল'ৰাটোৰ লগত মানে পৃথক কৰি দিলে। Does he try to spread the poison of social inequality and communal intolerance? Of course, at the intervention of Lakshman Shastri, Father Ramananda, who was Kalam's friend, of course, the teacher regretted his behavior and he was reformed। তো যেতিয়া সিহঁতে মা দেউতাক ক'লে নিজৰ কথাবিলাক, এটাতো আপোনাৰ কি বুলি কয় ব্ৰাহ্মণ ল'ৰাটো, আৰু এটা মুছলিম মানে কালাম, তেওঁ নিজৰ দুজনে নিজৰ দেউতাক যেতিয়া ক'লে, দেউতাকজনে আহি পেলাই লক্ষ্মণ শাস্ত্ৰী যি আছিল তেওঁ আহি পেলাই ক'লে, ৰামানন্দৰ যে দেউতাজন আছে তেওঁ আহি পেলাই কথাটো ক'লে যে আপুনি এনেকৈ কাম কিয় কৰিছে, দুয়োজনে একেলগে থাকিব দিয়ক, সিহঁতৰ মাজত একো পৃথকতা বুলি বস্তু আনিব নালাগে, সেনেকে তেওঁৰ দেউতাকজনে ক'লে লক্ষ্মণ শাস্ত্ৰী। ঠিক আছে, কালাম চাইন্স টিচাৰ ৱাজ মানে তেতিয়া তেওঁ মানে বহুত ৰিগ্ৰেট ফিল কৰিলে, তেওঁ বেয়া পালে বস্তুটো, মানে ভাবিলে যে মোৰ ডাঙৰ ভুল হৈ গ'ল, তো মোৰ হাতেদি নহয়, এনেকৈ তেওঁ বেয়া লাগে, কিন্তু আকৌ নেক্সট তেওঁ ভাল কাম কৰিলে, নিজকে ঠিক কৰিলে। এণ্ড কালাম চাইন্স টিচাৰ ৱাজ শ্ৰী সুব্ৰমণ্য আয়াৰ, though an Orthodox Brahmin rebelled against the social barriers, he did his best to break the social barriers so that people from varying background and could mingle easily। চাইন্স টিচাৰ যোন আছিল তেওঁ কি কৰিছিল, ধুনীয়াকৈ আপোনাৰ যিমান ছ'চিয়েল বেৰিয়াৰবিলাক আছে তাক মানে তাৰ অপজিট তেওঁ গৈছে, মানে মুঠতে তেওঁ মিলা জুলাকৈ থাকিব বিচাৰিছে, আৰু সেনেকৈ সিহঁতে আগবাঢ়িছে। অ'কে, with proper education and broad outlook people can change their attitude, আৰু সেনেকৈ পঢ়া শিক্ষাৰ দ্বাৰাই কি হয়, মানুহৰ মাথাটো অলপ কি বুলি কয় অলপ বহল হয়, চিন্তাধাৰা কৰাটো, হয়নে, সেনেকৈ ভাল দিশত সিহঁতে চিন্তাধাৰণা কৰিব পাৰে। অ'কে, নেক্সট ছেকেণ্ড কুৱেশ্যনটো চাওঁ আমি, why did Abdul Kalam want to leave Rameshwaram? তো ৰামেশ্বৰম কিয় মানে এৰিব খুজিছে? Abdul Kalam wanted to leave Rameshwaram to study at the এইটো বেলেগ হ'ব, to study at the district headquarters in Ramanathapuram and he had a dream to grow and develop। তেওঁ ৰামেশ্বৰ এৰিব খুজিছে কাৰণ তেওঁ ৰামানাথপুৰম তেওঁ হেডকোৱাৰ্টাৰ যে আছে তাতে তেওঁ পঢ়িব খুজিছিল, তেওঁ ডাঙৰ এটা সপোন আছিল, সেইটো তেওঁ কৰিব খুজিছে, ডেভেলপ কৰিব খুজিছে। দেট ইজ ৱাই হি ৱান্টেড টু লিভ দ্য ৰামেশ্বৰম জাগাটো। অ'কে, সেইকাৰণে তেওঁ ৰামেশ্বৰ এৰিব খুজিছিল। নেক্সট 1 নম্বৰটো হ'ল, 2 নম্বৰটো চাওঁ, what did his father say to this? তেওঁ দেউতাকে কি ক'লে তেতিয়া তেওঁ ৰামেশ্বৰম এৰিব খুজিছিল। নেক্সট কুৱেশ্যনটো আছে, what did his father say to this? তাতে দেউতাকে কি ক'ব খুজিলে তাৰ কাৰণে মানে এৰিব খুজিছে ৰামেশ্বৰম। So he wanted to leave Rameshwaram to study at the district headquarters in Ramanathapuram, and his father greatly accepted this proposal. His father said that Abdul must go away to grow, and he thoughtfully said that seagull flies across the sun alone and without a nest। Okay, so কি কৈছে, এইটো দেউতাকে তেওঁৰ কথাটো মানে বুজি পাইছে আৰু ছাপোৰ্ট কৰিছে, মানি লৈছে যে য়েছ তুমি যাব লাগে, বাহিৰত যাই পেলাই পঢ়িব লাগে আৰু আগবাঢ়ি যাব লাগে। আৰু তেওঁ এটা কথা কৈছে, চিগল এটা মানে বাৰ্ড, তেওঁ মানে উৰি চান মানে একেবাৰে ওপৰৰ ফালে উৰি থাকে, লোন অকলে উৰি গৈ থাকে, বাট উইদাউট এ নেষ্ট, মানে তেওঁৰ ঘৰ চৰ একো ঠিক নাথাকে, তথাপি কিন্তু বহুত দূৰলৈ উৰি গৈয়ে থাকে। ঠিক সেনেকৈ কালামক তেওঁ আগৰ ফালে যাবলৈ তেওঁ সেনেকৈ কৈছে। অ'কে, নেক্সট 3 নম্বৰ কুৱেশ্যনটো আছে, what do you think his words mean? আৰু why do you think he spoke those words? সেইবিলাক যে কথা তেওঁ ক'লে সেইটো কি অৰ্থ আছে,
এনে কথা তেওঁ দেউতাকে কিয় ক'লে দেউতাকজনে so Kalam's father permitted him to leave Rameshwaram for studying at the district headquarters in Ramnathapuram. He gave the example of seagull flying across the sky alone without a nest. He meant to say in a dynamic world we should also be dynamic for growth and development. We should have boldness and spirit of adventure to develop ourselves. গতিকে তেওঁ এইটো কথা চিগল মানে উদাহৰণ এই কাৰণে দিছে যে আমি মানুহকেইটাই বাহিৰত সেনেকে অকলে ওলাব লাগিব আৰু নিজকে ব্ৰড নিজকে ডেভেলপ কৰিব লাগিব এইটো নহয় যে ভয়তে থাকিম ঘৰৰ ভিতৰত সেনেকুৱা নহয় বাহিৰত ওলাব লাগিব উইদাউট এ নেষ্ট কোনো নিজৰ মানুহ নাথাকিব নিজৰ ঘৰ নাথাকিব জাষ্ট গৈ থাকক আগৰ ফালে সেনেকে তেওঁ দেউতাকে ক'ব খুজিছে অ'কে নেক্সট এটা কুৱেশ্যন চাবচোন ইৰাপ্ট চাৰ্জ ফ্ৰেজ and distributes casualty so আপনার যে লেসনত যেটা ওয়ার্ডস এটা পাবো সবার মিনিং এটাই আছে টু বি ফাউন্ড ওকে মানে আপনি এটা বুঝতে পাইছে ওকে নেক্সট আপনার কোশ্চেন আছে what are the things that can erupt and give example নহয় eruptor লগত and now do the same for the word surge and what things they can surge okay so আপনার কি বলি কয় কি কি বস্তু ইরাপ্ট হব পারে কি কি বস্তু আমার ওলাব পারে হ্যাঁ এটা কি হবো volcano can erupt steam can erupt our feelings and emotions can also erupt isn't it so আপনার এতে ওলাব দিছিল eruptor meaning example so erupt মানে to be found okay and volcano যেটা হয় এটা আপনার কি হয় volcano ওলাই আহে হয়নে স্টিম হৈ যায় স্টিম ওলোৱা হয় তাৰে স্ট্রিম এটো স্ট্রিম হবো স্ট্রিম হ্যাঁ স্ট্রিম ওলোৱা হয় আর ফিলিং volcano হয় যেটা স্ট্রিমও ওলাই যায় রাস্তাবিলাক and our feelings emotions আমার যে ইমোশন যেটা আছে সেইকেইটাও ইরাপ্ট হয় ওলাই যায় ঠিক আছে সেমি নেক্সট 2 নম্বৰ কোশ্চেনটো উঠিছে ইয়াতে ট্ৰেছৰ মিনিংটো কোনটো আছে আৰু ইয়াৰে ক্লোজেষ্ট মিনিং কোনটো আপোনাৰ ওয়ার্ডের টেক্সটত বুজায় হ্যাঁ ট্ৰেছ মানে টু বি ফাউন্ড ওকে মানে বস্তুটা ওলোৱা আৰু ইয়াৰ পৰা আপোনাৰ কোনটো একেবাৰে ক্লোজেষ্ট মিনিং বুজায় এইটো আপোনাৰ লেসনৰ পৰা চাই পেলাই চাব যে কোনটো একেবাৰে ক্লোজ হয় হ্যাঁ ডিকশনারি যেটা চাবলৈ যাব ওয়ার্ডৰ মিনিং ওলাই যেটা টু বি ফাউন্ড বুলি আহিব ওকে 3 নম্বৰটো সেম এনেকৈ আছে আপোনালোকে কৰিব হ্যাঁ আন্ডারস্টুড সেম মিনিং টু বি ফাউন্ড ওকে নেক্সট এটা 3 এইটো 2 নম্বৰটো যে আছে এইটো একটা মিলাব দিছে ব্রোক আউট মানে কি হ'ব বিগিন সাডেনলি ইন এ ভায়োলেন্ট ওয়ে ইন অ্যাকর্ডেন্স উইথ মানে অ্যাকর্ডিং টু পার্টিকুলার রুল প্রিন্সিপল অর সিস্টেম দ্যাট ইজ ইন অ্যাকর্ডেন্স উইথ মানে হিসাবত কামটো কৰিব লাগিব এ হেল্পিং হ্যান্ড মানে কি রেজিস্টেন্স যোনে সহায় কৰে ফুড স্টমাক মানে was not able to tolerate মানে এটা আর বিয়ার কৰিব নোৱাৰি হ্যাঁ জেনারোসিটি অর স্পিরিট মানে কি an attitude of kindness readiness to give freely হ্যাঁ এটা দয়া মরম figures of authority মানে persons with property power to make decision যোনে মানে অথরিটি পাওয়ার থাকে তাক আমি কি বলবো ফিগার্স অফ অথরিটি ঠিক আছে এটা চাবচোন আপনার ইন ইম ইর এইবিলাক ইউজ কৰি পেলাই আমাৰ অপোজিট ওয়ার্ড লিখা হয় যেনেকে ইনএডুকেট ইন লগাব লাগিব ডিমান্ডিং এর অপোজিট কি হ'ব আনডিমান্ডিং এটি ইউএন লগাব লাগিব সেমি আনপ্যাট্রিয়টিক হ্যাঁ ইউএন লগাব লাগিব ইলজিক্যাল তারে অপোজিট কি হ'ব আইএল লগাব লাগিব ইলজিক্যাল unacceptable inactive disputed opposite কি হ'ব undisputed legal or opposite হ'ব illegal irregular untrue হ্যাঁ true to কি হ'ব untrue okay এইটো নহয় যে I am untrue লগাই দিলো বা I am untrue হেনেকুৱা নহয় you and untrue okay same way inaccessible irresponsible কাৰণে IR লগাব লাগিব intolerant tolerant ৰ opposite হ'ব intolerant IN বহাই দিব permanent হ'ব unpermanent coherent to কি হ'ব incoherent আৰু পসিবল কি হ'ব ইম্পসিবল আই এম বহালে হৈ যাব ঠিক আছে এইকেইটা আছে অপোজিট ওয়ার্ডস হ্যাঁ ইলেকশনস টু লোকসভা হোল্ড আফটার এভরি 5 ইয়ার্স সো এইটো কি হ'ব হোল্ডৰ জায়গা কি হ'ব আর হেল্ড ওকে তাৰ মানে ইলেকশনটো প্ৰত্যেক 5 বছৰ পিছত মুৰে মুৰে কি হয় হৈ থাকে হ্যাঁ আৰু our national anthem composed Rabindranath Tagore নহয় ইয়াতে কম্পোজ কি হ'ব our national anthem is composed হ্যাঁ by Rabindranath Tagore national anthemটো কোনে কম্পোজ কৰিছিল Rabindranath Tagore ঠিক আছে আৰু এটোৰ লগত মোৰ এই ভিডিওটো লাস্ট কোশ্চেন ইয়াতে ফিনিশ কৰিলো এই লেসনটো যদি আপোনাৰ ভিডিও পঢ়া ভাল পাইছে নহয় প্লিজ প্ৰেছ দ্য লাইক বাটন যদি সাবস্ক্রাইব কৰা নাই প্লিজ সাবস্ক্রাইব মাই চেনেল থ্যাঙ্কস ফর ওয়াচিং জয় হিন্দ